নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। মই আজি আপোনালোকক মোৰ এজোপা মৰম লগা গোলাপ হেজাৰী গোলাপজোপা মই ৰুই দেখাওঁ বুলি ভাবিছো। মই আগতে এজোপা আৰু দুবাৰ ৰুইছিলো কিন্তু জিয়াব নোৱাৰিলো। এবাৰ আকৌ পুনৰ আনি পেলাই ৰুম বুলি ভাবিছো। তো চকচোন কেনেকুৱানো পায়। আপোনালোকে বাৰু কেনেকৈ ৰুৱে মোক কমেন্ট যোগে জনাবচোন। মই এনেকৈ ৰুইছো কিন্তু আগৰবাৰ ৰুনটো জিয়াব নোৱাৰিলো। মই মাটিৰ কাৰণে নে কিহৰ কাৰণে জিয়াব নোৱাৰো নাজানো, কিন্তু নিজেই দেখোন এবাৰমান ফুলে আৰু আকৌ মৰি যায় গোটেই গোলাপজোপা। আপোনালোকে কেনেকৈ ৰুৱে মোক ক'বচোন প্লিজ। আৰু মোৰ ভিডিওটো যদি চাই আছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব এটা কৰি দিব। আমাৰ ঘৰৰ এইটো অকণমানি সদস্য, এই মানে একদম কাম কৰিলে য'তে কাম কৰোঁ ত'তে থাকিবই আৰু এয়া দেখিছেনে, ই পুৰা চাই আছে তাক পাত খাব লাগে। আপোনালোকে এনেকৈ ৰুৱেনে আৰু বেলেগ কিবা কিবি দিয়ে ৰুওঁতে মোক প্লিজ কমেন্ট যোগে জনাবচোন। ইমানখিনিলৈকে মোৰ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।